Hey guys, welcome to my channel Ankita. আৰু আজি ইভিনিং কে ব্লগটো ষ্টাৰ্ট কৰিছো মানে মই এঠাইলে যাম বুলি ভাবিছো ফ্ৰেণ্ডছবোৰৰ লগত এনে অলপমান ফুৰিবৰ কাৰণে বহুত দিন ওলোৱা নাই আৰু মানে নেক্সট সানডে তাহাতে আকৌ বিজি হৈ যাব সেই কাৰণে ক'লে এইটো সানডে ওলা নহলে আৰু তোক আৰু নিব নোৱাৰো সেই কাৰণে আৰু বহুত দিনে মই ওলোৱা নাই মানে মোৰ কলেজৰ কিবা কিবি কাম আহি যায় বা কিবা কিবি হেনেকুৱা হৈ যায় তো মই ভাবিলো ওলা মানে ডেৰটাৰ পৰা ইমানে বৰষুণ এতিয়াও চাওকচোন এয়া পুৰা বৰষুণ তো মানে মই এতিয়া বহুত ভাবিছো যে নাই যাওঁৱে আৰু পিছলৈকে আৰু কিবা হয় এক্সাম আহি যাব আকৌ কলেজৰ কাম আহি যাব সেই কাৰণে যাওঁৱে আৰু উপায় নাই আৰু বৰষুণ যদিও আছে এই কি যে হয় ন মোৰ লগত সদায় মোক ক'বাত যাম বুলি ওলালে ন বৰষুণ আহি যায় জানেনে এতিয়া চাওকচোন মানে বতৰটো ভাল থাকিলে ভাল লাগে তথাপিও বৰষুণ যদিও আহি আছে বেয়া নালাগিব কাৰণ বৰষুণতো বেয়া নালাগে ভালে লাগে কিন্তু মানে মইহে অকণমান মানে বহুত ৰ'দো দিব নালাগে বৰষুণো আহি থাকিব নালাগে তেনেকুৱা বতৰহে ভাল পাওঁ কিন্তু আজি মানে পুৰা আৰু ক্লাউডি পুৰা ৰাস্তা একদম মানে ইয়া দেখিছেনে পুৰা পকী ৰাস্তা বাৰু কিন্তু ইয়া কিনাৰে পানী হৈ গৈছে মানে ইমান ডাঙৰ বৰষুণ আহিছে বহুত দিনৰ মূৰত ওলাম আৰু আজি ভাল লাগিছে বহুত দিনে হ'ল মই এনেকৈ ওলাই যোৱা নাই কিবা কামত ওলাই গৈছোঁ বা কিবা সেই কাৰণে ওলাই গৈছোঁ কিন্তু ফ্ৰেণ্ডছৰ লগত মানে ওলাই যোৱা নাই মাজতে ফ্ৰেণ্ড এজনী ঘৰলৈ যোৱা কথা আছিল সেইটো কেঞ্চেল হৈ গ'ল কাৰণ এই তাইৰ গাটো বেয়া হৈ গ'ল সেইকাৰণে নগ'লোঁ আজি বোলো যাওঁ আৰু তো এতিয়া মই ৰেডি হৈ পেলাই ৰখি আছোঁ তাহাঁতে আহিলেই যাম আৰু ওলাই এতিয়া ৰখি আছোঁ তো এতিয়াৰ পৰা ব্লগটো আৰম্ভ কৰোঁ আশা কৰিছোঁ আপোনালোকে ব্লগটো কণ্টিনিউ কৰিব আজি এনেকুৱা ফুৰা ব্লগে হ'ব তো চাওঁ ক'ত যাওঁ আৰু আপোনালোককো দেখাম ক'ত যাওঁ বাৰু তো ব'লক ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ এয়া আমি এনেকৈ গৈ আছোঁ আৰু একদম অকণ বৰষুণ দি আছে বাৰু তেতিয়া বহুত ডাঙৰকৈ বৰষুণ দি আছিল এতিয়া ৱেডাৰটো বহুত ভাল কৰিছে বহুত বেছি বৰষুণ নাই একটুপ দুটুপ এনেকৈ বৰষুণ আহি আছে আৰু এয়া এনেকৈ গৈ আছোঁ বহুত ভাল লাগিছে ৱেডাৰটো চাওক আপোনালোকে ক্লাউডছবোৰ পূৰা ডাৰ্ক হৈ আছে এয়া ইভিনিংকৈ ওলাইছোঁ ন সেইকাৰণে এয়া আমাৰ গুৱাহাটীৰ মাজমজিয়া চাওক পূৰা পানী হৈ গৈছে পূৰা পানীৰে একদম ডুবি গৈছে পূৰা গুৱাহাটী আৰু ইফালে একদম পানীৰ কাৰণে ভিৰ লাগি গৈছে বাপৰে ইমান পানী আৰু মই মানে গ্লাছটো খুলি পেলাই ভিডিঅ' কৰি আছিলোঁ এখন গাড়ী আহি পূৰা একদম পানী ছিটিকাবলৈ ওলাইছিলে আৰু সেইকাৰণে মই গ্লাছটো বন্ধ কৰি দিলোঁ আৰু এই অৱস্থা গুৱাহাটীত ডুবি গৈছে একদম গুৱাহাটী এয়া আহি পালোঁ এইটো একচুৱেলি দীপৰ বিল পিছফালে আছে যে সেইকাৰণে দীপৰ বিল আহিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰাস্তা হয় আৰু এই পিছফালে দীপৰ বিলৰ কিয় এই হ'ব দে এই ইয়াতে ৰিষ্টাৰ্ট কৰিব দিছে মোৰ ফ্ৰেণ্ডছকেইটাই থাকক দিয়ক ন একো নাই মোৰ আৰু ৰিষ্টাৰ্ট কৰিলে আকৌ মোৰ মানে খেলি মেলি হৈ যাব আৰু তাহাঁতে মানে ইমান কেমেৰা ফ্ৰেণ্ডলি নহয় সেইকাৰণে মই মানে অনা নাই নহয় যিহেতু ফ'ৰ্চ নকৰোঁ আৰু এইটো মানে পিছফালে দীপৰ বিলৰ মানে বেক ভিউটো হয় আৰু এইফালে এয়া পাহাৰে নহ'ল আছে ধুনীয়া হয় এয়া আৰু ৰাস্তাটো বহুত ধুনীয়া দেখিছে বহুত চাফা আৰু অলপ একদম চিকুট বৰষুণ আছে একদম অলপ মানে বহুত বেছি বৰষুণ নাই একচুৱেলি বৰষুণ নাই বুলিয়ে ক'ব পাৰি ওপৰত মানে সেয়া গছ আছে ন গছৰ পৰা অলপ পানী পৰিছে ভাল লাগিছে আহি পেলাই আপোনালোকে কেতিয়াবা ইভিনিং টাইমত এনেকৈ আহিব পাৰে এনেই ইভিনিংটো স্পেণ্ড কৰাৰ কাৰণে সেইকাৰণে ভাল লাগিছে অকণমান এনেকৈ থাকোঁ বাৰু ইয়াতে অকণমান ৰখোঁ তাৰপিছত আৰু চাওঁ কি কৰোঁ ধুনীয়া হয় ৰাস্তাটোৰ কাৰণে ভাল লাগিছে এইফালেও এনেকুৱা এয়া বহুত ধুনীয়া হয় ৰাস্তাটো আৰু বহুত চাফা একদম গাড়ী মানে গুৱাহাটী চিটিৰ মাজত নহয় বহুত আৱাজ হৈ থাকে গাড়ী মানে তাৰমানে কি আৰু চিটি লাইফটো যিমান যি অলপ ভাল নালাগে ন বহুত গাড়ী এনা আৱাজ হৰ্ণ সেইবোৰ তো ইফালে মানে শান্তি আৰু মানে একদম আৱাজ নাই তাৰপিছত এখন দুখন গাড়ী দীপৰ বিলৰ পিছ চাইড হয় একদম নিৰিবিলি পৰিৱেশ যোনটো ন সেইটো হয় গছ পূৰা গছৰ মাজে ভাল লাগিছে মোৰ আহি পেলাই ইয়াতে বহুত দিনৰ মূৰত এনেকৈ ওলাই আহিছোঁ ফ্ৰেণ্ডৰ লগত ভাল লাগিছে ইফালে এইটো যে পাহাৰখন আছে যে ইমান ধুনীয়া লাগিছে ইয়াতে যে যাব পাৰিলোঁ হয় ইমান ভাল লাগিলে হয় ন আৰু পিছফালে এটা গৰু আহি আছে সেইটো ফালে মোৰ ফালে আহি আছে আৰু পাহাৰখন যদি আমি যাব পাৰিলে কি ধুনীয়া লাগিলে হয় তাতে বাপৰে কিন্তু বাঘ ভালুক চব ওলাব তাৰে পৰা চাকে যাব লাগিলে আৰু পিছফালে ব্লগত মোৰ গৰুটো আহি আছে থাকক বাৰু এতিয়া মই এইফালে যাওঁ
এইটো দীপৰ বিলটো হয়, একচুৱেলি দীপৰ বিলৰ বেক চাইড হয়। তাতে অকণমান কথা পাতিলোঁ তাহাঁতৰ লগত। তাৰপিছত এয়া আমি যাবলৈ ওলাইছোঁ। এয়া চাওক ইমান ধুনীয়া ন ৰাস্তাটো, যোনফালেদি আমি ঘৰ গৈছোঁ মানে গুৱাহাটী ইউনিভাৰ্চিটি হৈ পেলাই বেক চাইড হৈ পেলাই ঘৰ গৈছোঁ। ইমান ধুনীয়া লাগিছে, দুইফালে পূৰা গছ গছনি, তাৰপিছত ৰাস্তাটো ইমান চাফা, তাৰপিছত গাড়ী একদম নাই, একদম বহুত কম হয় গাড়ী, আৰু বহুত ভাল লাগিছে। ৱেডাৰটোও ধুনীয়া, ৰাস্তাটোও ধুনীয়া, পৰিৱেশটোও ধুনীয়া। তো ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ, আপোনালোককো অলপমান মানে ৰাস্তাটোৰ ভিউ দিওঁ। কেতিয়াবা পাৰিলে আহিব ইফালে, বহুত ভাল লাগে ইভিনিং টাইম স্পেণ্ড কৰিবৰ কাৰণে ইয়াতে। মই ঘৰ আহি পালোঁ, আৰু ঘৰ আহি কিনে মই কি দেখিছোঁ জানেনে? এয়া ভণ্টি এয়া চিকেন চাওমিন আনি থৈ দিছে। তাই মানে পূৰা মানে কান্দি আছে, মই যে ওলাই গ'লোঁ যে, তাইৰো যাব ইচ্ছা সেইকাৰণে কান্দি আছে। তো পাপাই ওলাই যাই পেলাই আকৌ তাইক চাওমিন আনি দিলে, মোৰ কাৰণে আনি থৈছে চাওমিন। তাই থৈ দিছে এনেকৈ পেকিঙতে, মানে এতিয়া খাম বাৰু। এনে এক চামুচ খালোঁ, মানে ড্ৰেছ চেঞ্জ কৰিবৰ কাৰণে টাইম নাই, মানে দেখি পেলাই পূৰা লোভ লাগি গৈছে চিকেন চাওমিন দেখি পেলাই। খালোঁ আৰু এনেই অলপমান, ভাল লাগিছে খাই পেলাই। এতিয়া খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। মানে মই এতিয়া বহুত এছাইনমেণ্ট কৰিব আছে কলেজৰ। মানে আপোনালোকে ভাবিছে চাগে ইমান এছাইনমেণ্ট কাৰণে ইমান কলেজৰ কাম নে? একচুৱেলি নহয়, মানে এই ভণ্টি আছে পিছফালে, ভণ্টিৰ হাত হয় এইখন, ভণ্টিও আহিছে। মানে কিতাপবোৰ মই আৰু তলৰ পৰা ওপৰলৈকে লৈ আহোঁ। এনেই মোৰ জেনেৰেলি কিতাপবোৰ তলতে থাকে, কিন্তু এই ভণ্টি মানে হাল্লা কৰি থাকে, গান গায়, সেইকাৰণে মানে মই কি কৰোঁ, কিতাপবোৰ মানে এনেই পঢ়িবৰ কাৰণে ইয়াতে আহোঁ, কিন্তু এনেই জেনেৰেলি কিতাপবোৰ তাতে থাকে। ইয়াতে নুশুও একচুৱেলি, ইয়াতে ৰাতি নাথাকোঁ, মানে পঢ়াৰ কাৰণে এইটো পাৰ্ট টাইপ হৈছে আৰু পঢ়া মেডিটেশ্যন সেইটো কাৰণে হৈছে। আৰু কিতাপ বহুতখিনি আনিব লগা আছে, বহুত এছাইনমেণ্ট আছে, সেইকাৰণে তাইকো লৈ আহিছোঁ। আৰু তাইৰ জানে ইমান ভয়, বাপৰে, মোবাইল চাৰ্জ দিবৰ কাৰণেও ওপৰত আহিব নোৱাৰে অকলে, মানে গোটেইকেইটা মোবাইলৰ চাৰ্জিং পইণ্ট তলত, মানে চাৰ্জাৰ চবৰে বেলেগ বেলেগ। তাৰপিছত তাতে আকৌ আপোনালোকৰ কিবা কিবি প্লাগত বস্তু লগোৱা আছে, সেইকাৰণে দিগদাৰ ন, বাৰে বাৰে প্লাগ খুলি চাৰ্জ দি থকা। ওপৰতো ভণ্টিৰ ওপৰত চাৰ্জ দিয়ে, তাই নোৱাৰে অকলে আহিব, ইমান ভয় ওপৰতো। দিয়া যোৱা, মই পঢ়োঁ, তাই যাওক, মানে দৌৰিছে বোলা। তাই বোলে বেয়াকৈ আছে, একো নহয়, ফ্ৰেণ্ডে হয়নে? মোৰ আন্ধাৰ হৈ গৈছে একদম, নালাগে আৰু তুমি আহিবৰ কাৰণে। ফুলকৈ তাই মই দৰ্জাখন মাৰি দিওঁ, মই এতিয়া ইয়াতে পঢ়োঁ। আপোনালোকে আন্ধাৰ হৈ যায় ন, পঢ়োঁ, এছাইনমেণ্ট কৰোঁ। তাৰপিছত ৰাতি আকৌ পাপাই চিকেন আনিছে, সেইখিনি বনাম বুলি ভাবিছোঁ আজি অলপ। সদায় মায়ে বনাই থাকে ন, সদায় মায়ে বনাই থাকিলে মানে সদায় এটা হাতৰ বা এটা টেষ্টৰ খাই থাকিব ইচ্ছা নাযায়। মই অলপ মানে বেলেগ টাইপত বনাম, চাই লৈছোঁ অলপ ইন'ভেটিভ কৰিম। আৰু যদি ভাল হয় চিকেনটো খাবলৈ, তেতিয়াহ'লে ৰেচিপি আপোনালোকক দিম, আৰু যদি বেয়া হয় নিদিওঁ আৰু আজি। সেইকাৰণে ৰেচিপিৰ ভিডিঅ'টো নুঠাওঁ, মোৰ মানে একদম টায়াৰ্ড হৈছোঁ। এনেকৈ ফুৰি আহিলোঁ, তাৰপিছত আহি কিনে অলপ ঘৰত কিবা কিবি কৰিব লগা আছিল, মাৰ অলপ গাটো বেয়া আজি, তো সেইবোৰ কৰিলোঁ। মানে কাপোৰ অলপ জাপিব লগা আছিল, সেইবোৰ জাপিলোঁ। এতিয়া আকৌ এছাইনমেণ্ট কৰিব লগা আছে, এছাইনমেণ্টটো কৰোঁ, তাৰপিছত আকৌ চিকেন বনাব লাগিব। সেইকাৰণে একদম মুখখন একদম টায়াৰ্ড লাগিছে ন। হ'ব বাৰু, একো নাই, মই এতিয়া কৰি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। মানে আকৌ মই উঠাই পেলাই মেইলো কৰিব লগা আছে টিচাৰ্ছক, প্ৰফেচাৰ্ছক, কাৰণ ইয়াৰ পৰাইতো মাৰ্কছ দিব, অনলাইন এক্সাম, অনলাইন চব অনলাইন হৈ গৈছে আজিকালি। এইটো কিমান যে প্ৰব্লেম ন, মোৰ দিয়া হোৱা নাই, সেইকাৰণে বোলো দি দিওঁ আৰু এতিয়া। তো কৰি লওঁ আৰু এইখিনি কাম। হে গাইজ, কালি মানে মোৰ এণ্ডিং কৰা নহ'ল, মানে মই একদম পাহৰি গ'লোঁ, কাৰণ এছাইনমেণ্ট কৰি উঠি মানে 10-15 মান হৈ গৈছে এছাইনমেণ্ট কৰি থকা। তাৰপিছত মোৰ আকৌ 10-15 মানত মই ডিনাৰ বনাবৰ কাৰণে আহিছোঁহে ঘৰত, চিকেন বনাবৰ কাৰণে তলত। তো দেৰি হৈ গ'ল, আৰু ডিনাৰ কৰি পেলাই 11-15 মান হৈ গৈছে, সেইকাৰণে মোৰ এণ্ডিং কৰা নহ'ল। ভাবিলোঁ এণ্ডিংটো ব্লগৰ ইয়াতে মানে আজি ইয়াতে কৰি দিওঁ, আৰু আজিতো নেক্সট ডে হয়, উপায় নাই। চিকেনটো দেখাম বুলি ভাবিছিলোঁ, সেইটোও নহ'ল। মোৰ মানে একদম পাহৰি গৈছোঁ জানে, মানে ইমান প্ৰেছাৰ এছাইনমেণ্ট এণ্ড অলৰ, সেইকাৰণে। তো
তো আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু if ভাল পালে দেন প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু লগতে বেল আইকনটো ক্লিক কৰি অল কৰি দিব তেতিয়াহে মোৰ লেটেষ্ট আপডেটবোৰ আপোনালোকে পাই থাকিব বাই বাই